আমার সুখৰ কথা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি সভাগৃহত উপবিষ্ট হৈছে। ইয়াৰ পিছত আমাৰ মাননীয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত বিমল বৰা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ, তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ আমাৰ মাননীয় সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ ডাঙৰীয়া আহি উপস্থিত হৈছে, তেখেতক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত মাননীয় বিধায়ক সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আছে, তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত আন আটাইকেইগৰাকী নিমন্ত্ৰিত অতিথি ইতিমধ্যে আহি উপস্থিত হৈছে, তেখেতসকলক আসন গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমি লগে লগে আমাৰ আদৰণীয় অনুষ্ঠান